আপুনি আপোনাৰ জীৱনত এনেকুৱা বান্ধ দেখিছেনে? আৰু এইটো যে ইমান ডাঙৰ বান্ধ, ই এক জিন্দা বমৰ নিচিনা। ই হঠাৎ ফাটি যাব পাৰে আৰু এই বান্ধ ছিঙাৰ পিছত যিটো ভয়ংকৰ পৰিস্থিতি হ'ব আপুনি নিশ্চয় অনুমান কৰিব পাৰিছে। আপোনালোকে এনেকুৱা বান্ধ দেখিছে নেকি যিটো গোটেই নদীটোৰ পানীখিনি ধৰি ৰাখে আৰু সেই গোটেই বান্ধটো কেঁচা মাটিৰে বনোৱা হৈছে? আজি মই এই ভিডিঅ'টোত পৃথিৱীৰ 5টা ভয়ানক বান্ধ লৈ আহিছোঁ, যাৰ বিষয়ে হয়তো আপোনালোকে কেতিয়াও শুনা নাই। নাম্বাৰ 1, কণ্ট্ৰা ডেম, ছুইজাৰলেণ্ড। এই বান্ধটোক ভাৰ্জেস্কা নামেৰে জনা যায়, কিয়নো এই বান্ধটো যিটো নদীত বনোৱা হৈছে সেই নদীটোৰ নাম ভাৰ্জেস্কা। এই বান্ধটো ছুইজাৰলেণ্ডৰ বহুত জনপ্ৰিয় হয়। এই বান্ধটো ইমান ডাঙৰ যে ইয়াৰ উচ্চতা 220 মিটাৰ হয় আৰু 380 মিটাৰ দীঘল। এই বান্ধটোৰ ওপৰত মানুহে ষ্টেণ্ড কৰাৰ কাৰণে বনাই লৈছে, য'ত বহুত মানুহ ষ্টেণ্ড কৰিবলৈ আহে। এই বান্ধটো 1965 চনত সম্পূৰ্ণ হৈছিল। নাম্বাৰ 2, গৰ্ডন ডেম, অষ্ট্ৰেলিয়া। এই বান্ধটো অষ্ট্ৰেলিয়াৰ গৰ্ডন নদীত বনোৱা হৈছে। এই বান্ধটোৱে গৰ্ডন নদীৰ 1,23,00,000 মেগালিটাৰ পানী ধৰি ৰাখে। এই বান্ধটো 1974 চনত বনোৱা আৰম্ভ কৰিছিল আৰু 1978 চনত সম্পূৰ্ণ হৈছিল। ইয়াৰ উচ্চতা 140 মিটাৰ হয়, যাক ওপৰৰ পৰা দেখাৰ পিছত বহুত ওখ দেখে আৰু 198 মিটাৰ দীঘল হয়। এই বান্ধটো দেখাত যিমান পাতল হয় সিমানেই শক্তিশালী। নাম্বাৰ 3, মনলিচেলো ডেম, USA। এই বান্ধটো পৃথিৱীৰ ধুনীয়া বান্ধৰ ভিতৰত এটা হয়, যাক হাজাৰ হাজাৰ মানুহ চাবলৈ আহি থাকে। ইয়াত সকলোতকৈ চাবলৈ অহা বস্তুটো হ'ল ক্ল'ৰ'হিল। ইয়াক চাবলৈ বহুত ধুনীয়া লাগে, কিন্তু এই বান্ধটোৰ এই হলটো নৰকৰ দৰৱাজা হয়, কাৰণ ইয়াৰ পৰা পৰি বহুত লোকৰ মৃত্যু হৈছে। এই বান্ধটো 1953 চনত বনোৱা আৰম্ভ কৰিছিল আৰু 1957 চনত সম্পূৰ্ণ হৈছিল। ইয়াৰ উচ্চতা 53 মিটাৰ আৰু দীঘল 312 মিটাৰ। এই বান্ধটোৰ দ্বাৰা বছৰত 5,68,00,000 কিলোৱাট বিজুলী প্ৰস্তুত হয়। নাম্বাৰ 4, থ্ৰী গৰ্গেছ ডেম, চাইনা। এই বান্ধটো পৃথিৱীৰ সকলোতকৈ ডাঙৰ বান্ধ, যাৰ দীঘল 2.3 কিলোমিটাৰ। 2006 চনত এই বান্ধটো বনোৱাৰ পিছত ইয়াত বহুত আপাতকালীন বিপদ আহিছিল। কোৱা হয় যে এই বান্ধটো নিৰ্মাণৰ ফলত ইয়াৰ পৰিৱেশৰ ক্ষতি হয়। ইয়াৰ বাবে তাত সঘনাই ভূমিস্খলন আৰু ভূমিকম্প হৈছিল। মানুহে কয় যে 2008 চনত হোৱা এটা ভূমিকম্পৰ ফলত 87,000 লোকৰ মৃত্যু হয়। ইয়াৰ কাৰণ হ'ল এই বান্ধ। ইয়াৰ ফলত ইয়াত উৎপন্ন কৰা বিজুলীৰ মাত্ৰা কমাই দিছিল। নাম্বাৰ 5, ইডুকি ডেম, কেৰালা। বন্ধুসকল, এই বান্ধটো এছিয়াৰ আটাইতকৈ ডাঙৰ বান্ধ হয়, যাক পেৰিয়াৰ নদীত বনোৱা হৈছে। এই বান্ধটো কুৰাভান আৰু কুৰাথী পাহাৰৰ মাজত বনোৱা হৈছে, ফলত এটা কৃত্ৰিম হ্ৰদৰ সৃষ্টি কৰিছে। এই বান্ধটোত থকা পানী বিজুলী উৎপন্ন কৰাত ব্যৱহাৰ হয় আৰু এই বান্ধটোৰ পৰা 780 কিলোৱাট বিজুলী উৎপন্ন হয়। ইয়াৰ উচ্চতা 168 মিটাৰ হয় আৰু 365 মিটাৰ দীঘল হয়। ভাৰতৰ এই বান্ধটো যিমান ডাঙৰ সিমানেই ভয়ানকো হয়। বন্ধুসকল, ইয়াৰ ভিতৰত কোনটো বান্ধ আটাইতকৈ ভয়ানক? কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেতিয়াহ'লে মই লগ পাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।